নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভালনে? আশা কৰোঁ তোমালোকে ভালেই আছা। আজি আমি বিয়োগ অংক কেনেকৈ অতি সহজতে কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম। তোমালোকে যিসকলে এতিয়াও বিয়োগ অংক কৰিবলৈ পৰা নাই, ভালকৈ চাই ল'বা আৰু বুজি ল'বা দেই। প্ৰথমতে আমি 5 বিয়োগ 3 এই সংখ্যাটোকে লৈছোঁ। 5ৰ পৰা 3 গ'লে কিমান? তো আমি প্ৰথমে 5 মানে 5টা আপেল। 5টা আপেলৰ পৰা যদি 3টা আপেল বিয়োগ কৰি দিওঁ তেতিয়া কেইটা আপেল থাকিব? তোমালোকে কোনোবাই ক'ব পাৰিবানে? নিশ্চয় ইয়াত 2টা আপেল থাকিব। তেতিয়াহ'লে আমি 5ৰ পৰা 3 গ'লে কি লিখিব পাৰোঁ? 2 লিখিব পাৰোঁ। বুজি পালানে তোমালোকে? তেতিয়াহ'লে অন্য এটা উদাহৰণ লওঁ। 7 বিয়োগ 4 সমান কিমান? এতিয়া 7 মানে ধৰি ল'লোঁ আমি 7টা বেলুন। এই 7টা বেলুনৰ পৰা যদি 4টা বেলুন ফাটি যায় তেতিয়াহ'লে কেইটা বেলুন থাকিব? কোনোবাই ক'ব পাৰিবানে? 7টা বেলুনৰ পৰা 4টা বেলুন ফাটি গ'লে 3টা বেলুন থাকিব। তেতিয়াহ'লে আমি 7ৰ পৰা 4 গ'লে কি লিখিব পাৰোঁ? 3 লিখিব পাৰোঁ। আশা কৰিলোঁ তোমালোকে সকলোৱে বুজি পালা। কেইটিমান শ্ৰেণী কাৰ্য দিছোঁ তোমালোকে কৰি পেলাই মোক দিবাচোন। ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ কাৰণে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। তো আজিলৈ ইমানেই। নমস্কাৰ।